মুখ্যমন্ত্ৰী হিতেশ শইকীয়া এটা জাপানিজ স্কেটাৰ দেখাবলো এইডাল অৰ্জুন গছডালৰ নাম কাঞ্চন হয় কাঞ্চন গছ এডাল ভাবিছিলোঁ মানে কি অলপ ডিগ্ৰীটো কমপ্লিট কৰি থৈ দিওঁ ইয়াতে কামো কৰি আছোঁ ভালকৈ টাইম পাওঁ তাৰপিছত আহিলোঁ এতিয়া মানে এটা কি মাল বে এডাল লওঁ আৰু ভাত খুৱাই ফুৰা বাটৰ মানুহ ৰাস্তা বস্তু আমি কিবা এটা খাই লওঁ ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই নে খাই লওঁ মজা লাগিছে নে তোমাৰ ইউনিভাৰ্চিটিখন এই আগত দেখি আছে নেকি আৰু ইউনিভাৰ্চিটি এখন কি নামটো কি আছিল ইউনিভাৰ্চিটিখনৰ চিনিয়ৰ ছেকেণ্ডাৰী আৰু মেইন মানুহটো এই ভিতৰত দেখি আছে গ্লাছ লগোৱা তালা মৰা আছে কিন্তু সোমাব নোৱাৰি খোলা আছে নেকি সেইটো বন্ধ আছে মেইন মানুহটো য'ত থৈ দিছে জাপানিজ কেডাৰ এটা জাপানিজ কেডাৰ হয় জাপানিজ কেডাৰ এই মানুহজন আছে মুখ্যমন্ত্ৰী হিতেশ শইকীয়া কিবা আছে নেকি আজি মানুহজনৰ মৃত্যু গছডালৰ নাম কাঞ্চন হয় কাঞ্চন গছ এডাল চাই আছো আৰু আজি বন্ধ হৈ আছে না ইয়াতে নামবিলাক আছে জানাচোন এয়া টকৌ এই টকৌ এডাল টকৌ হয় এডাল কথন্দা আমি কওঁ কিন্তু কথনা হয় কথন্দা বুলি কওঁ ধুনীয়া লাগছে নামবিলাক বঢ়িয়া লিখি লিখি থৈ দিছে এইখন নেকি কোনফালে যাবি এৰি যাবি কথাটো ইউনিভাৰ্চিটি বন্ধ হৈ থাকিল কাম নহ'ল মই ভাবিছিলোঁ মানে কি অলপ ডিগ্ৰীটো কমপ্লিট কৰি থৈ দিওঁ ইয়াতে কামো কৰি আছোঁ ভালকৈ টাইম পাওঁ তাৰপিছত আহিলোঁ এতিয়া মানে মানুহ এজনে ক'লে কি ফোন নাম্বাৰটো দিলে মোক কালি ফোন কৰিব লাগিব তাৰপিছত মই ভালকৈ সুধি কিনে আকৌ নেক্সট টাইম আহি কিনে এডমিশ্যনটো লৈ ল'ম ফোন কৰিব দিলগীয়া মানে মই ভালকৈ বুজি লিখি কথা এতিয়া মই আগতে কমাৰ্চ কৰিছিলোঁ মই মঙলদৈ কমাৰ্চ মঙলদৈত কৈছিল নেকি তাৰপিছত এতিয়া আকৌ মই আৰ্টছৰ পৰা কৰিম আৰু আমি 6 মাইলত ব্ৰিজৰ মাথা পাইছোঁ পাঞ্জাবাৰী চাইডটো আৰু এইটো চাইডটো কি আছিলে এইটো খানাপাৰা চাইড আৰু এইটো হ'ল পাঞ্জাবাৰী চাইড পাঞ্জাবাৰীৰ পৰা ব্ৰিজৰ মাথাত আছোঁ বৰ্তমান যাই আছোঁ বস্তু আমি কিবা এটা খাই লওঁ ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই নে খাই লওঁ কি খাবি এটা কি মাল বে এডাল লওঁ আৰু ভাত খুৱাই ফুৰা বাটৰ মানুহ ৰাস্তা মানুহবিলাক পুৰা খুৱাই ফুৰা আৰু এডাল লৈ কিনে ব্ৰিজৰ মাথা ব্ৰিজৰ তলত দিবি আৰু সেইটো চাইডত যাম না এইবাৰ যাওঁতে চাহ খাই লওঁ ক'ত খাবি চাহ ক'ত খাবি ৰাম পানী দেখা পাইছোঁ দেখোন গুৱাহাটীত বানপানী নহয় বাৰু অলপমান পানী আছে বানপানী বুলি এনেই কৈছোঁ মই বেয়া নাপাবি গাইছ পটকৈ কৈ পালোঁ আছে